নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি যেটোকে লক্ষী পূজা যোৱাকালিয়ে গৈছিল আৰু আমাৰ ইয়াত লক্ষী পূজাৰ 3 দিনীয়া কাৰ্যসূচী আছিলে। আজি 2 নম্বৰ দিন, আমি 2 নম্বৰ দিনাও আহিছোঁ কাৰণ আজি যেটোকে 3টা ছিংগাৰ মাতিছে, নিপেন বৰুৱা আৰু নিপন বসুমতাৰী আৰু ময়ূৰী দত্ত গীতৰ হৰাই। তো চাবৰ কাৰণে পুৰা বেটা হৈ আছোঁ। যেটোকে কালি বহুত ভিৰ আছিলে, তো আজি ভাবিলোঁ সেৱা কৰি লওঁ। কালি আমি দূৰৰ পৰাই সেৱা কৰিছোঁ কাৰণ ভিতৰলৈ যোৱাটো সম্ভৱ নাছিল, আমি গোটেই ফেমিলিটো গৈছিলোঁ। সেই চুকতে আজি সেৱা চেঙা ভালদৰে লক্ষীমা সেৱা কৰিলোঁ আৰু সেৱা চেৱা কৰি উঠি আমি গ'লোঁ ম'ম' খাবৰ কাৰণে। এয়া মোৰ ম'মৰ দোকানত আৰু মই আহিছোঁ মোৰ ছিষ্টাৰ দুজনীৰ লগত। এয়া ডাঙৰ ছিষ্টাৰ আৰু মাজু ছিষ্টাৰ। খাই লৈ এতিয়া বৰ্তমান গৈ আছোঁ আমি ফটো উঠিব। এয়া ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, আপোনালোকক দেখালোঁ। আৰু এয়া ইমান ধুনীয়া চিনাৰী, এইটো মই একচুৱেলি বিচাৰি পোৱা নাছিলোঁ। কালিও ইয়াত বহুতে ফটো উঠিছে, মই গম পোৱা নাছিলোঁ ইয়াত যে এনেকৈ কৰিছে। তো আজি ফাইনেলি আহিলোঁ আৰু ফটো চটো উঠাৰ পিছত কিবা খাওঁ লাগিল, তাৰ কাৰণে ফটো চটো কৰি উঠি এতিয়া আমি কিবা খাব আহিলোঁ গোটেইবিলাকে। আৰু এয়া আমি গায়কৰ গীত শুনিবৰ কাৰণে পূৰা বেটা হৈ আছোঁ। জনসংখ্যা বহুত হৈছে, মানে বহুত মানুহে হৈছে। ৰাস্তা পূৰা মানে য'ত বহিব ঠাই নাই আৰু এনেকুৱা মানুহ হৈছে আৰু তেখেতৰ গীত শুনিবৰ কাৰণে। ফাইনেলি আমি গান শুনিলোঁ নিপেন বৰুৱা আৰু নিপন বসুমতাৰী আৰু আপোনাৰ ময়ূৰী দত্তৰ গান শুনিবৰ নহ'ল। আমি সোনকালে ঘৰত যাব লাগিব কাৰণে ওলালোঁ আৰু এতিয়া আমি গৈ আছোঁ ঘৰত। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অ'কে, বাই বাই। কেইখনমান ফটো উঠিলোঁ, তো আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ।